বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে মই আপোনালোকক জনাওঁ, পথাৰত মানে পূৰা কাম লাগি আছে। আমাৰ মানে খেতি হোৱা নাই, পানী পোৱা নাই। আজি বৰষুণৰ পানী পাইছোঁ, মানে ট্ৰেক্টৰেদি পূৰা হাল বাইছোঁ নহয়, গম পাইছে নাই। কিন্তু খন্তেক আকৌ ঘৰলৈ আহিছিলোঁ, কাৰণ কথা আমাৰ জেঠীটো দেৰগাঁৱৰ পৰা আহিছে, আৰু আহিছে এটা ভাল খবৰ, ডাঙৰ মানে এটা চিতল মাছ লৈ আহিছে। নিশ্চয় আপোনালোকক ফটোত দেখাম, অকণমান চাব। আৰু কিছুমান খাবলৈ পোৱাৰ কাৰণে ভাল লাগিছে আৰু এই খেতিৰ দিনত অকণমান মাছ চাছ খাই থাকিলে ভাল লাগে বাৰু, লোকেল মাছ। আজি চিতল মাছ এবছৰমান খোৱাও নাই বাৰু, অৱশ্যে অন্যান্য মাছ খায়ে থকা হয়, কিন্তু চিতল মাছ খোৱা নাই। গতিকে কিবা এটা সৌভাগ্য, আজি চিতল মাছটো অকণ মিলিছে। এপিচ খাব বিশেষ দিন নাই আৰু, খুব বেছি এসপ্তাহৰ ভিতৰত আমাৰ খেতি অলৰেডি হৈ যাব। এতিয়া মানে কথা হ'ল কি, অকণমান খেতিত লাগি দিছোঁ, সদায় লাগিবলৈ সময় নাপাওঁ। আজি মই মাৰ্কেট যোৱা নাই, মই ফিল্ডত যোৱা নাই কাৰণে অকণমান পথাৰত লাগি দিছোঁ, আৰু কাম কৰা মানুহো আছে, তেওঁলোকৰ লগতে অকণমান নিজেও লাগি দিছোঁ। খেতি কৰি ভাল পাওঁ দিয়কচোন, অকণমান খেতিয়কৰ পোৱালি নহয় জানো। বৰা চকুৱা জহা পৰা ধৰি সমস্তখিনি খেতি আমি যিহেতু কৰোঁ নিজৰ ঘৰতে, আৰু কথা হ'ল কি, সেইটো কাৰণে খেতি কৰি ভাল পাওঁ। আৰু খেতিয়কৰ পোৱালি, আৰু বিভিন্ন ধৰণৰ মাদকতা সোৱাদ খেতিৰ পৰা আমি যিহেতু লওঁ। আৰু কথা হ'ল কি, বিশেষকৈ পানী সুবিধা অনুযায়ী খেতিবিলাক কৰিবলৈ পালে ভাল লাগে। বিশেষকৈ এইবাৰ আমাৰ পানী যথেষ্ট চৰ্ট, আৰু বিশেষ সময় যিহেতু মই আপোনালোকক নিদিওঁ। মই আকৌ এতিয়া পথাৰলৈ যাম, গতিকে পথাৰত মানুহ লাগি আছে দেই। ভিডিঅ'টো চাই থাকিব, আৰু কিছু অসমত আপোনালোকক দেখাম। বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, এয়া চিতল মাছ দেখিছে। চিতল মাছ এটা বহুত দিনৰ পৰা খাবলৈ অৱশ্যে মন গৈ আছিলে বাৰু, আজি মানে জেঠেৰিয়ে আনি পিনি উলিয়ালেহি যিহেতু, গতিকে খন্তেক অকণমান আপোনালোকক দেখাইছোঁ। চিতল মাছৰ সোৱাদটো খুব বেছি, কিন্তু কাঁইটটো ঘন, গতিকে নিশ্চয় খালে গম পাব। বিশেষভাৱে আজি আৰু চিতল মাছে এসাঁজো দিয়া হ'ব দেই। পথাৰত মানে ৰোৱনীও আছে, আৰু ঘৰতো আমি গৃহস্থই সকলোৱে মিলি পিনি আজি চিতল মাছটো খাম বুলি যিহেতু ভাবিছোঁ, অকণমান আপোনালোকক দেখাই লৈছোঁ। আকৌ নহ'লে ভাবিব যে চিতল মাছৰ কথা কৈছে হয়, তেওঁলোকেতো খালে নাখালেতো ক'ব নোৱাৰিব ন। সেইকাৰণে ডাইৰেক্ট মানে প্ৰায় 2.5 কেজিমান হ'ব। আৰু এইটো নদীৰ পোৱালি, দেৰগাঁও, খাই ভাল লাগিব বুলি ভাবিছোঁ। নদীৰ চিতৰ বুলি কৈছে। মই বিশেষ নদীৰ চিতল, গতিকে নদীৰ চিতল এয়া দেখিছে আপোনালোকে। আৰু মই আজি বিশেষভাৱে অলপ পথাৰত আছিলোঁ, পথাৰত সময় দিছিলোঁ, আমাৰ খেতি যিহেতু হোৱা নাই। গতিকে জেঠীয়ে ইতিমধ্যে আহি পিনি চিতলটো যেতিয়া উলিয়ালেহি, গতিকে আৰু এসাঁজতো আৰু মিলা মিলিকৈ আৰু খাবই লাগিব সকলোৱে। তাকে অকণমান আপোনালোকক দেখাই দিছোঁ।